সন্ধিয়া হৈ গ'লগে টিউচন কৰি এতিয়া কিবা এটা ভোক লাগিছে মানে দিনটো আজি নানা ধৰণৰ কামত ব্যস্ত হৈ আছিলোঁ এতিয়া বোলে কিবা এটা ভিডিঅ'টো বনাওঁ লগতে ময়ো খাওঁ মোৰ ভোক লাগিছে লগতে ভিডিঅ' হ'ব আপোনালোকো দেখাওঁ ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এই ৰেচিপিটো বনাবলৈ হ'লে চবতকৈ প্ৰয়োজনীয় হৈছে ব্ৰেড ঘৰৰ ওচৰৰ দোকান এখনৰ পৰা ধুনীয়াকৈ ব্ৰেডৰ পেকেট এটা কিনি আনি লৈ এখন বগা প্লেট লৈ তাতে পিঁয়াজ বিলাহী জলকীয়া সকলোবোৰ কাটি লৈ সৰুকৈ টুকুৰা কৰি ল'লোঁ কলা কেৰাহীটো বহাই লৈ কেৰাহীটো গৰম হোৱাৰ লগে অকণমান তেল দি লৈ তাতে পিঁয়াজ জলকীয়াখিনি ধুনীয়াকৈ ভাজি লৈছোঁ পিঁয়াজ জলকীয়াখিনি সম্পূৰ্ণ ভাজিব দৰকাৰ নাই অলপ ভাজি হোৱাৰ লগে তাতে এড কৰি দিব বিলাহীখিনি অকণমানখিনি টাইম ভাজিব লাগিব তাতে দি দিব হালধি নিমখ লাল মিৰ্চ নানা ধৰণৰ মা মছলা দিলে ধুনীয়াকৈ হাতাৰ সহায়ত জোকাৰি দিব অকণমান মই যিটো ৰেচিপি বনাই আছো বহুতে হয়তো খাইছে আৰু বহুতে কিন্তু খোৱা নাই আবেলি সময়ত একদম উত্তম অতি সহজতে বনাই খাব পৰা এটা ৰেচিপি হৈছে এইটো ৰেচিপি লগতে যদি এক কাপ ধুনীয়া চাহ হয় আৰু কি লাগে কওকচোন ৰখক মই বনাই আছো প্ৰথমতে ডিম কেইটামান ভাঙি লৈ এনেকৈ ধুনীয়াকৈ বনাই লৈ অলপ বিকাজী ভুজিয়া যদি এড কৰি দিব পাৰে সোৱাদটো ইয়াৰ 2x হৈ যাব পিছে এই ৰেচিপিটো মই মামীৰ পৰা শিকিলোঁ কিন্তু দেই তাৰপাছতে অকণমান ব্ৰেড কেইখন যদি গৰম কৰি নলওঁ খাই সোৱাদ নালাগে সেইকাৰণে ব্ৰেড কেইখন অকণমান টাৱাতে গৰম কৰি লৈছোঁ ব্ৰেড কেইখন লুটিয়াই বগৰাই গৰম কৰি হোৱাৰ লগে এতিয়া ধুনীয়াকৈ বলক বনাব লাগি যাওঁগে পেটত খলকনি লগাই থকা ভোকৰ নিগনি কেতিয়া এটা হাতীৰ নিচিনা প্ৰকাণ্ড ৰূপ ল'লেগে বলক দেৰি কৰিব নোৱাৰি কিন্তু পিছে কি এড কৰিলোঁ নকলেও হ'ব আপোনালোকে হয়তো দেখিছে কিন্তু গ্ৰীণ চাটনিটো কি এইটো হৈছে নৰসিংহৰ চাটনি মোৰ একদম বৰ ধুনীয়া লাগে গ্ৰীণ চাটনিটো কিন্তু আপোনালোকে যদি এনেকৈ বনাই খায় মোক এবাৰ কিন্তু কমেণ্ট কৰি জনাব কিন্তু দেই